Hello everyone, welcome back to my YouTube channel. আৰু এটো মোৰ নেক্সট ব্লগ হ'ব। তো ভাবিছো আজি দিনটো কি কৰো কি নকৰো তাকে আপোনালোকৰ মাজত ভিডিওটো শেয়াৰ কৰো। তো ভিডিওটো চাই ভাল পাব বুলি আশা ৰাখিছো। তো আহকচোন ভিডিওটো ষ্টাৰ্ট কৰো। মানে মিস্ত্ৰী খুৰাহঁতক ভাত খুৱাবৰ কাৰণে উলিয়াই ল'ব লৈছো। ইফালে চাউলখিনি উলিয়াই ল'লো। ইফালে চাউল ধুই কিনে ৰেডি কৰি দিলো। ইপিনে চৌকাত ভাতৰ পানী বহাই দিয়া হৈছে। আৰু ইপিনে এইবোৰ চব্জি কাটি ল'ব লাগিব আৰু আজি বৃহস্পতিবাৰ নিৰামিষ। তাৰ কাৰণে ইয়া পানীলাও, বন্ধাকবি, বিলাহী, ওলকবি কিবা এখন মিক্স চব্জি বনাই দিব লাগিব। এইখিনি প্ৰথমতে কাটি ল'ব লাগিব ভালকে। তাৰ পিছত আপোনালোকক দেখুৱাইছো। আৰু আজি ইয়া মাটি কালাৰ দালি বনাব। মাটি কালাৰ নামা ইবাৰ মাটি কালাৰ দালি আৰু ইপিনে এইবিলাক চব্জি হয়ে গ'ল অলৰেডি। কাটি ৰেডি কৰি দিলোঁ। এয়া বিলাহী চাটনি বনাবৰ কাৰণে বিলাহী, তাৰপিছত ইপিনে শাক পাচলিখিনি ইপিনে কাটি দিলোঁ জলকীয়া, আদা। ইপিনে দালি উতলি আছে বকবককে। মই লাগ দিছোঁ একবাৰ। তোৰ মাজতে দুটামান কথা ক'বলৈ ওলাইছোঁ। মই জানিছোঁ মোৰ ভাষাটো ইমান শুদ্ধ নহয় বা শুদ্ধকৈ ক'ব জনা এতিয়ালৈকে হোৱা নাই। আৰু কোনোবাই ক'ব চাগে যে অসমীয়া হৈ পেলাই অসমীয়া কথা ক'ব নোৱাৰে এতিয়ালৈকে। কিন্তু মই হৈছোঁ বঙাইগাঁৱৰ পৰা আৰু আমাৰ বঙাইগাঁৱৰ ফালৰ যিবিলাক কথা বঙাইগাঁৱৰ মানুহ ভিডিঅ'বোৰ চালে গম পাব যে বঙাইগাঁৱৰ কথাবোৰ কেনেকুৱা বেলেগ আৰু বাহিৰৰ গুৱাহাটী, নলবাৰী, হাজো, বৰপেটা যিয়ে নহওক কথাবোৰ বহুত বেলেগ আৰু আমাৰ ইয়াৰ কথাবোৰো বেলেগ। অলপ মিলিব পাৰে কিন্তু বহুত ভাগেই নিমিলিব। তো তাৰ কাৰণে অকণমান মোৰ ক'বলৈ কেতিয়াবা কষ্ট হয়। মানে কিবা ক'ব খোজোঁতে কিবা কৈ পাওঁ, তেতিয়া ভিডিঅ'টো চাবলৈ ভাল নলগা হয়। কিন্তু কি কৰিব, মই পূৰা মোৰ ফালৰ পৰা চেষ্টা কৰিছোঁ আপোনালোকক শুদ্ধ ভাষাৰে ভিডিঅ' দিবলৈ। ৰৈ যায় যে ক'ব খোজোঁ কিবা ওলাই যায়, কিবা কোৱা কথা এষাৰ আছে ন যে খাৰ খোৱা জিভা বুলি, ঠিক তেনেকুৱা হৈ গৈছে। তো মোক সৰু বুলি আপোনালোকে মাফ কৰি দিয়ে যেন। আৰু এনেকৈয়ে মই অকণমান মৰম আৰু ছাপোৰ্ট দিয়ে। তো তেনেহ'লে ডেইলি মই এনেকুৱাকৈ ব্লগছ লৈ আহিবলৈ চেষ্টা কৰিম। আৰু যদি ডেইলি এনেকুৱা ব্লগছ লাগে প্লিজ এটাকৈ কমেণ্ট কৰি যাবলৈ নাপাহৰিব। আৰু ইমান ডাঙৰো হোৱাছোঁ আৰু আপোনালোকৰ আশীৰ্বাদত ইমানমান হ'ব বা ইমানমান হ'বলৈ মোৰো ইচ্ছা আছে বহুত। আৰু জানিছোঁ মোৰ কোৱালিটিও ইমান ভাল নহয় ভিডিঅ'ৰ, তাৰ কাৰণে হয়তো বা আপোনালোকৰ চাবলৈ অকণমান প্ৰব্লেম হয়। ঠিকেই কৰোঁ, কিন্তু যেতিয়া কৰা হৈ যায় বা এডিট কৰোঁ, থাম্বনেইল চাম্বনেইল লগাই দিওঁ, আপলোড কৰাৰ পিছতহে ভিডিঅ'ৰ কোৱালিটিটো এনেকুৱাকৈ ডাউন হৈ পৰে যে কি ক'ম, ক'ব লগা কোনো ভাষাই নাথাকে। এনেকুৱা নাযায় ৰিপিট গৈ যে মই ভিডিঅ'টো চাম, মোৰ চাবলৈ মন নাযায়। ইমান ভিডিঅ' যেতিয়া মানে কৰি থাকোঁ কোৱালিটিটো ইমান ধুনীয়া লাগে যে এনেকুৱাকৈ আপলোড হ'লেতো ভিডিঅ' ভাইৰেল হোৱা খাটাং। কিন্তু ভিডিঅ'টো কৰা হোৱাৰ পাছত এডিট কৰি যেতিয়া মই আপলোড কৰি দিওঁ, এনেকুৱা এটা মানে ল' কোৱালিটিৰ মানে পিকচাৰটো হৈ যায়, মোৰ নিজে চাবলৈ মন নাযায়। বাকী আপোনালোকেনো কি চাব। লাহে লাহে আপোনাৰ মাজত মানে ভাল মোবাইল, ভাল ভিডিঅ', ভাল কোৱালিটিৰ ভিডিঅ' আনিবলৈ চেষ্টা কৰিম। আপোনালোকৰ আশীৰ্বাদ আৰু মৰম পালেহে এইবোৰ মই কৰিব পাৰিম। আপোনালোকৰ মৰম আৰু আশীৰ্বাদ নোহোৱাকৈ মই এইখিনি কেতিয়াও ক'ব লগা আছিলে। তো ভিডিঅ'টো যেনেকৈ ষ্টাৰ্ট কৰা আছিল তেনেকৈ ষ্টাৰ্ট কৰি দিওঁ। তো আৰু কি কৰিব পাৰোঁ বলক। কিমান কাম হ'ল দেখুৱাম। প্ৰায় আধা আধি কাম হৈয়ে গ'ল। এয়া দৰ্জা একদম পূৰা ফিটিং কৰি দিছে। এয়া চাৰ্জাৰ ঢালিছে গেছ থ'বৰ কাৰণে। আৰু এইখন আমাৰ সৰুকৈ দোকান। পিছত কেতিয়াবা আপোনালোকক দোকানখন ক্লিয়াৰ হোৱাৰ পিছত দেখুৱাম। আৰু চাবলৈ কিমান ধুনীয়া লগা আছে চাওকচোন। পিনে দালি অলৰেডি হৈ গ'ল, ৰান্ধি খাইবা খোৱাহে কথা আৰু দেই, একদম মই ফেভৰেট দালি। আৰু ইপিনে চব্জি একদম নিমখ হালধি দি ৰেডি কৰি থৈছে। এইটো বনাব লৈছে চাটনিটো, বগৰী, বিলাহী, জলকীয়া তেলতে চিম্পুলকৈ বনাব। একো দিয়া নাই, নিমখ হালধি আৰু চেনি দি কিনে বনাব। চিম্পুল হ'লেও খাবলৈ কিন্তু বহুত সোৱাদ দেই। কেতিয়াবা ট্ৰাই কৰি চাব ঘৰত। এইপিনে চব্জি হৈ গ'ল। চব্জি মই ভিডিঅ'টো কৰি থাকিবলৈ পাহৰি গ'লোঁ। জিৰাৰ গুড়া লাষ্টত দিছে, জিৰাৰ গুড়া। মোৰ ভিডিঅ' ক্লিপটো লোৱা নহ'ল, মোবাইলটো চাৰ্জত আছিলে সেইকাৰণে। আৰু ইয়াতে দি দিলে চেনি হৈ গ'ল। এনেকুৱা দেখিবলৈ চিম্পুল কিন্তু খাবলৈ খুব সোৱাদ দেই। ভাত এতিয়া খাবলৈ ৰেডি হৈ গ'ল আৰু ভাত খাবলৈ বহিছোঁ। ইয়াত এতিয়া বনোৱা মাটিকলাই, মচুৰ দাইল লগ আৰু ইপিনে চব্জি, চাটনিটো এটা খাই কিনে জনাইছোঁ কেনেকুৱা হৈছে খাবলৈ। মজা।
সঁচাকৈ মজা তো খাই বৈ কিনে লগ পাই আছোঁ অলপমান পিছত অবিহনেতো আধৰুৱা তামোলখন মোক লাগিব ভাত খাই উঠিয়ে তো আজিৰ ভিডিঅ'টো ইমানেই আছিলে ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ আহিছোঁ লগ পাম এটি নতুন ব্লগৰ সৈতে